নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি ৰেমেডি। এই ৰেমেডিটো হৈছে মানি স্পেল, টকা পইচা কেনেকৈ নিজৰ ফালে এট্ৰাক্ট কৰিব পাৰি তাৰ কাৰণে। তেওঁলোকে কি কৰিব, প্ৰথমতে এখন নোট ল'ব। নোটখন 10 টকীয়া হ'ব পাৰে, 20 টকীয়া হ'ব পাৰে, 50 টকীয়া হ'ব পাৰে, 100 টকীয়াও হ'ব পাৰে। আপোনালোকে নিজৰ সুবিধা মতে লৈ ল'ব। নোটখন লৈ কাঠ পেঞ্চিলেৰে, কলম ইউজ নকৰিব নোটত, RBI গাইডলাইন মতে কলম ইউজ কৰাটো মানা আছে। গতিকে কাঠ পেঞ্চিলেৰে কি কৰিব, 808520,741 এই নাম্বাৰকেইটা আপোনালোকে লিখি ল'ব। লিখি লৈ শুক্ৰবাৰৰ দিনাখন কৰিব এই কামটো পাৰিলে। লিখি লৈ আপোনালোকে অলপ, যাৰ ওচৰত ডালচেনি পাউডাৰ আছে, ডালচেনি পাউডাৰ অকণমান ল'ব, লৈ নোটখনত ছটিয়াই দিব। এনেকৈ নোটখনত ছটিয়াই দিব। ছটিয়াই দি নোটখন আপোনালোকৰ নিজৰ ফালে ভাঁজ কৰিব। ভাঁজ কৰি মনেৰে কৈ থাকিব যে মোৰ মানি এট্ৰাক্ট হ'ল, মোৰ ওচৰলৈ যথেষ্ট টকা পইচাৰ আগমন ঘটিল। এনেকৈ নিজৰ ফালে জাপ কৰি লৈ আপোনালোকৰ নিজৰ যিটো পাৰ্চ আছে সদায় ব্যৱহাৰ কৰা, সেই পাৰ্চত ৰাখি দিব। ৰাখি দি এই নোটখন 15 দিনৰ কাৰণে ৰাখিব। এই 15 দিনৰ কাৰণে এই নোটখন খৰচ নকৰিব পাৰিলে। তাৰপিছত দেখিব লাহে লাহে আপোনালোকৰ ওচৰলৈ মানি এট্ৰাক্ট হ'ব ধৰিব আৰু যথেষ্ট টকা পইচা আহিব। এইখিনি কৰি চাব, সুফল পাব। ৰাধে ৰাধে।